হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ সকলো ভালে আছে। বহুত দিনৰ পাছত ভিডিঅ' বনাইছোঁ আৰু বিয়া হোৱাৰ পিছত প্ৰথম ভিডিঅ' যিহেতু মই তাৰ আগৰ পৰা আজি বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ, বহুত বিশেষ কিছুমান প্ৰব্লেমৰ কাৰণে। আৰু কণ্টিনিউ কৰিম বুলি ভাবিছোঁ, চাওঁ কি হয়। ভিডিঅ'বিলাক কৰোঁতে যিহেতু কেতিয়াবা কিছুমান প্ৰব্লেম হৈ যায়, দিব নোৱাৰোঁ সময়মতে, এডিট কৰিবলৈ টাইম নহয়, তেনেকুৱা নিচিনা হৈ যায়। কিন্তু তথাপিও চেষ্টা কৰিম মই। আৰু এতিয়া মই বেগ চেগ লৈ পেকিং কৰিবলৈ লৈছোঁ, যিহেতু আমি অলপ দিনৰ কাৰণে গুৱাহাটী যাম আৰু ভাবিছোঁ মই গুৱাহাটীৰ পৰা ব্লগ দিম, আপোনালোকক ভিডিঅ' দিম। বহুত বছৰ পাছত আকৌ গুৱাহাটী যাম। বিয়া হোৱাৰ পাছত আকৌ, বিয়া হোৱাৰ আগত গৈছিলোঁ, মই কলেজত যেতিয়া পঢ়ি আছোঁ তেতিয়াই গৈছিলোঁ। এতিয়া পেকিং কৰোঁ, গতিকে আজিৰ দিনটো চাই থাকক আপোনালোকে। আৰু তাতে আজি ইলেকশ্যন হয়, গতিকে মই চাগে ঘৰলৈও যাম, যিহেতু মোৰ মাৰ ঘৰত আছে মানে ভোটৰ নাম, যিহেতু ইয়ালৈ মই ট্ৰেন্সফাৰ কৰা নাই, গতিকে চাগে যাম। যদি যাওঁতো আপোনালোকক দেখুৱামেই। তেনেহ'লে মোৰ লগত আজিৰ দিনটো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু গোটেই ৰুমটো কাপোৰ হৈ আছে, আপোনালোকক মই দেখুৱাইছোঁ। ইফালে চব মই এইখিনি চিলাবলৈ কাৰণে থৈ দিছোঁ। এইখিনি যিহেতু মই লৈ যাম, চিলাই ৰেডি কৰিব লাগে 3 দিনৰ ভিতৰত। প্লাছ আপোনাৰ এইখিনি মই পেকিং কৰিবলৈ উলিয়াই থৈছোঁ বৰ্তমান। এইখিনি ইস্ত্ৰি মাৰিবলৈ, মানে গোটেই কাপোৰ। গতিকে পেকিং কৰোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। মই ভাবিছোঁ পেকিং কৰি থাকোঁ, প্লাছ আপোনালোকৰ লগত মই কথাও পাতি থাকোঁ। আৰু যিহেতু আমি গুৱাহাটীলৈ ফুৰিবলৈ মানে ফেমিলি মানুহ আছে, যিহেতু আমাৰ মানুহজনৰ ঘৰৰ, হাজবেণ্ডৰ ঘৰৰ তাতে ফেমিলি গোটেইখিনি মানুহ আছে। তাতে যিহেতু ফুৰিবলৈ যাম, গতিকেতো পাটৰ কাপোৰ কেইযোৰমান লাগিব। ফাৰ্ষ্ট যিহেতু নতুন কইনা ফুৰিবলৈ যাম। আৰু আপোনালোকক মই বিয়াৰ ভিডিঅ' একো দিব নোৱাৰিলোঁ, আচলতে শ্বৰ্টছ কেইটামান দিছিলোঁ, যদি আপোনালোকে চাইছে পাব। কিন্তু মই ভিডিঅ' তেনেকৈ মানে কৰিব নোৱাৰিলোঁ, যিহেতু মোৰ মোবাইলটোতো অলপ প্ৰব্লেম হৈছিল, সেইকাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। প্লাছ আপোনালোকৰ আৰু আজি 4 মাহৰ 6 মাহ হ'ব হ'ল আচলতে আমাৰ বিয়া হোৱা। 6 মাহমান হৈ গ'ল আমাৰ বিয়া হোৱা। আৰু যিহেতু এতিয়া মই ভিডিঅ' দিম ভাবিছোঁ, যে আপোনালোকৰ মই ভিডিঅ' দি থাকিম, মাজে মই দিম এমাহৰ মূৰত বা সপ্তাহৰ মূৰত বা যেনেকৈ পাৰোঁ আৰু, মুঠতে তেনেকৈ ভিডিঅ' দিম মই। আৰু ইয়াতে ভৰাম, মই এইটো ট্ৰলিত ভৰাম পাটৰ কাপোৰ বা যিখিনি মানে ফুৰিবলৈ যাম সেইখিনি, আৰু ঘৰত যিখিনি পিন্ধিবলৈ লাগিব সেইখিনি। এই বেগ মই ল'ম, এইটো বহুত বেছি ডাঙৰ। এই বেগটো ভাল, চলিবলৈ ভাল। ইয়াত এডাল চেইন আছে, যদি কম কাপোৰ নিয়ে তেনেকৈ সৰু কৰি ল'ব পাৰে, বেছি কাপোৰ নিয়ে ডাঙৰ কৰি ল'ব পাৰে। তাৰপিছত আপোনালোকে চাই থাকক, মই পেকিং দি লোৱালৈকে কৰিলোঁ। আৰু ইলেকশ্যন আমাৰ ঘৰৰ সন্মুখৰ যিখন স্কুল তাতে হৈ আছিল, গতিকে যদি মই পাৰোঁ অকণমান দেখুৱাম মানুহ কেনেকৈ, কিমান ভিৰ হৈছে নে নাই দেখুৱাম। পাচলি মানে নানিলে আৰু গাজৰ আনিছে, তাৰপিছত ফ্ৰেঞ্চবিন সেয়াই আৰু নানিয়া বোলে একো খাই অহা নাছিল। তাৰপিছত হেৰি দি দিলোঁ, কি কয়, ৰুটি আছিল, ৰুটি দি দিলোঁ। এতিয়া খৰাহি চৰাহিলৈ ওলাইছোঁ, বাৰীলৈ যাওঁ, টেঙেচি কেইডালমান ছিঙিমগৈ। আৰু বাৰীখনো দেখুৱাওঁ আপোনালোকক। আমাৰ এইফালে এয়া ছাগলী গঁৰাল, মুৰ্গী গঁৰাল চব আছে পাছফালে। তাৰপিছত এখন বাৰীখন কিবাকিবি লগাইছে, কিন্তু এতিয়াও অলপ ওলাই থাকে আৰু ঘৰত খাবলৈ হৈ থাকে আমাৰ। এইখন বাৰীখন আমাৰ, তাতে সৰু টেঙেচি ওলাইছে। তাৰপিছত সেইবিলাক মুৰ্গী হৈ গৈছে, তাতে বুটলি লওঁ, আপোনালোকক দেখুৱাওঁ। বাৰীখনৰ বৰষুণ পোৱাৰ পিছতে, বিহুৰ পাছত অলপকৈ দাংবডি, ফ্ৰেঞ্চবিন, ভেন্দি এইবিলাক লাগিছে, আৰু নেমু কলি পেলাইছে আৰু অলপ ডাঙৰ হৈছে। তাৰপিছত পিঁয়াজ পাত
মই পিঁয়াজৰ যিখিনি ফুল আছিল অলপ ডাঙৰ ডাঙৰ হৈছে যিহেতু এইখিনি মই ভাবিলোঁ যে বৰ বনাই খাম, গতিকে ছিঙি লৈ যাওঁ বোলো কেইপামান। আৰু পিঁয়াজখিনি উভালি দিয়া নাই, কাৰণ কিয় উঠাই দিয়া নাই, পাতখিনি হৈ থাকে খাবলৈ আচলতে ঘৰত, সেইকাৰণে। আৰু এনেকৈ সৰু অকণমানকৈ কৰিছে, ঘৰত খাই থাকিবলৈকে হয় যিহেতু চব আজিকালি সাৰুৱা হয়। তাৰপিছত এয়া আছে পদুনাও অলপ উঠাই লৈছোঁ চাটনি বনাবলৈ। পদুনা চাটনিটো ভাল লাগে এতিয়া খাই। এতিয়া সকলোখিনি ৰান্ধি বাঢ়ি হৈ গ'ল। সেয়া ঘৰৰ ভেন্দি দি পেলাই দালি, মচুৰ দালি, তাৰপিছত ৰঙালাও ভাজি, তাৰপিছত বইল দালি অলপ দাদাৰ কাৰণে বনাইছোঁ, তাৰপিছত বন্ধাকবি ভাজি আৰু অলপ ভেদাইলতা ঘৰৰে বইল নিচাকৈ কৰিলোঁ। তাৰপিছত সেয়া বৰ বনালোঁ, আপোনালোকক যে কৈছিলোঁ পদুনা চাটনি। সকলোখিনি বনাই হৈ গ'ল, ভাত চাত বনাই হৈ গ'ল। এতিয়া কাপোৰ কেইটামান আছে চিলাই লওঁ। তাৰপিছত বতৰটো খুব ডাৱৰীয়া কৰি আহিছে, আচলতে কাপোৰ কানিকেইটা চিলাই পিনি ভাত চাত খাম। সকলোবোৰ অহাৰ পিছত, যিহেতু ইলেকশ্যন ডিউটিত গৈছে, গতিকে সকলোখিনি অহাৰ পিছত ভাত চাত খাম। চাই থাকক ভিডিঅ'টো। ইলেকশ্যনৰ ভোটটো দি থৈ আহিলোঁ, আৰু যাওঁতেও ভিডিঅ' কৰিবলৈ নহ'ল, খুব লৰালৰিকৈ ভাতকেইটা খাই ওলাই গ'লোঁ। আচলতে 2টামান বাজি গ'ল যিহেতু। তাৰপিছত আকৌ খুব লৰালৰিকৈ গুচিও আহিলোঁ যিহেতু ঘৰত মানুহ নাই। আহি আলহী আহিলে ভিডিঅ' কৰিবলৈতো সকলো মানুহেতো কেমেৰা ফ্ৰেণ্ডলি নহয় ন, চ' ভিডিঅ' নকৰিলোঁ। আৰু এতিয়া বহিছোঁ অকণমান কামত, মই অথনি দেখুৱাইছিলোঁ আপোনালোকক কাপোৰখিনি মোৰ চিলাবলৈ আছে, গতিকে সেইখিনি কামো কৰিব লাগিব। আৰু প্লাছ আলহী আছে আমাৰ, গতিকে আলহীৰ কাৰণে খানাও বনাব লাগিব খুব সোনকালে, কাৰণ আজি ইলেকশ্যনৰ কাৰণে সোনকালে উঠা হৈছে। সকলো সোনকালে শুব, ভাগৰ লাগিছে যিহেতু। গতিকে আপোনালোকক দেখুৱাম ৰাতি খানাটো মই কেনেকৈ কি বনাওঁ নহয়, যদি পাৰোঁ মই অলপ অলপ দেখুৱাম, যিহেতু ব্যস্ত হৈ যাব লাগিব আৰু কেমেৰা ধৰি দিয়া মানুহো নাই। গতিকে চাই থাকক ভিডিঅ'টো। আপোনালোকে ভোটটো সকলোৱে দিলে নে নাই সেইটো কমেণ্ট জনাব। কাপোৰ চিলাই থকাৰ মাজতে আহি গ'লোঁ পাকঘৰলৈ। আবেলি ভাবিলোঁ কফি একাপ খাই লওঁ চবেই মিলি, তাৰপিছত এয়া কফি বনাবলৈ লাগি গ'লোঁ। কফি মই ভালকৈ আচলতে বনাবলৈ নাজানো, মানে পৰিমাণটো নাজানো আচলতে, তিতা হৈ যায়। তথাপিও বনাইছোঁ আৰু চেনি তেনি দি তেনেকৈ খাব লাগিব। তাৰপিছত আকৌ অকণমান কাম কৰিও ভাত চাত বনাম, যদি পাৰোঁ ভিডিঅ' কৰিম। আজি হৈছে নেক্সট ডে, আৰু কালি ভিডিঅ'টো ৰাতি ভাত চাত বনাই মেলি খাই বৈ শুই গ'লোঁ। খুব ভাগৰ লাগি আছিল, সেইকাৰণে ভিডিঅ'টো শেষ নকৰিলোঁ। আৰু আজিও ৰাতিপুৱা একেটাই হ'ল, কাম বন কৰা মেলা। তাৰপিছত আলহীও আহিলে দুপৰীয়া ভাত চাত যিহেতু বনাব লাগে লৰালৰি, আৰু ভিডিঅ' কৰি দিয়া মানুহো নাই, নিজে কৰিব লাগিব, গতিকে কৰিবলৈ নহ'লে। এতিয়া ভাবিছিলোঁ আবেলি সময়ত দহি বটা কামখিনিও কৰি থাকোঁ আৰু লগতে মই ভিডিঅ'টো এডিট কৰোঁ। তেতিয়া ভাবিলোঁ যে মই শেষ কৰা নাই, গতিকে শেষ কৰি লওঁ। আৰু আপোনালোকক যে দহি বটা ভিডিঅ' বা মই কাপোৰ কিছুমান এম্ব্ৰইডাৰী কৰোঁ, তেনেকুৱা ধৰণৰ যে ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব। যদি লাগে মই তেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক দিম। আৰু লগতে আপোনালোকে মোৰ চেনেলটো যদি ভিডিঅ'সমূহ চাই ভাল পাইছে, তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আচলতে কমেণ্টটো কৰিব, ক'ৰ পৰা কোনে চাইছে, ভাল লাগে কমেণ্টটো কৰিলে, কথা পতাৰ নিচিনা লাগে যিহেতু। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আৰু বৰ বিশেষ দেখুৱাবলগীয়া আৰু নাই। নেক্সট ভিডিঅ' মই ভাল ফুৰিবলৈ যাম বুলি কৈছোঁ, যদি ভিডিঅ' দিম। তেনেহ'লে আজিলৈ বাই বাই। নেক্সট আকৌ এটা ভিডিঅ'ত লগ পাই আছোঁ।